নাগৰিকত্ব সংশোধনী বিধেয়ক অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিয়াক লৈ কংগ্ৰেছে কৰা নিকৃষ্ট ৰাজনীতিক ক্ষুৰধাৰ সমালোচনা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত উপস্থিত থকা হাজাৰ হাজাৰ লোকক সম্বোধন কৰি কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতিক তীব্ৰ ধিক্কাৰ দিলে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আজি আপোনালোকৰ এই ৰাজনীতিৰ কাৰণে আমাৰ ৰাজ্যখন পিছুৱাই গৈছে। আপোনালোকৰ এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে আজি অসমখনত 14খন জিলাত আমি অসমীয়া মানুহ আজি সংখ্যালঘিষ্ঠত পৰিণত হ'বলগীয়া হৈছে। আজি আপোনালোকৰ এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে কাজিৰঙাত বাংলাদেশীয়ে স্থান পাইছিল। আজি আপোনালোকৰ এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে মোৰ বটদ্ৰৱা সত্ৰত বাংলাদেশী সোমাইছিল। আপোনালোকৰ এই নিকৃষ্ট ৰাজনীতিৰ কাৰণে আজি মইনমৰী সত্ৰ বাঘবৰৰ ভিতৰৰ পৰা মইনমৰীৰ পৰা উঠি আহিবলগীয়া হৈছিল। অসমীয়া জাতিৰ লগত আপোনালোকে আৰু ৰাজনীতি নকৰিব। আজি আপোনালোকৰ ৰাজনীতিৰ কাৰণে আমি এতিয়া 61% পৰিণত হলো। এতিয়া আপোনালোকে কুটুমে কুটুমৰ লগত যুঁজ কৰক তেনে ৰাজনীতি আৰম্ভ কৰিছে। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কংগ্ৰেছে দেখুওৱা দুমুখীয়া স্থিতিকো সমালোচনা মন্ত্ৰীগৰাকীৰ। বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাত নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কংগ্ৰেছে দেখুওৱা দুমুখীয়া স্থিতিক তীব্ৰ সমালোচনা কৰিলে মন্ত্ৰীগৰাকীয়ে। কেনেকে শাসনত থাকোতে আপুনি কৈছিল 2014 চনলৈ অসমত থকা হিন্দু মুছলমান সকলোৱে নাগৰিকত্ব পাব লাগে। আপুনি কেনেকে আপোনাৰ দলৰ সংসদ সুস্মিতা দেৱে কৈছে 2016 চনলৈ থকা হিন্দু মুছলমান সকলোৱে অসমৰ নাগৰিকত্ব পাব লাগে। মানুহৰ আগত কৈছে মই নাগৰিকত্ব আইন বিৰোধিতা কৰো আৰু 2011ত গৈ বৰাক উপত্যকাত কৈছিল যে সকলো বাংলাদেশী হিন্দু মানুহে নাগৰিকত্ব পাব লাগে। কেৱল মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নহয়, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ কংগ্ৰেছ আৰু বাওঁপন্থীয়ে অপপ্ৰচাৰ চলাইছে বুলি ক্ষুৰধাৰ সমালোচনা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও। আজিৰ তাৰিখত মই ভাবো যে এই অপপ্ৰচাৰ এতিয়া যথেষ্ট সংখ্যক বিশেষকৈ কংগ্ৰেছ আৰম্ভ কৰি বাওঁপন্থীয়ে প্ৰথমতে আৰম্ভ কৰিলে। বাওঁপন্থী আৰু কংগ্ৰেছ আৰু বাওঁপন্থীয়ে একালত অসম আন্দোলনৰ বিৰোধিতা কৰিছিল, বিদেশী পক্ষত থিয় হৈছিল। সেইসকলে আজি গোটেই বিষয়টো বিভ্ৰান্তি সৃষ্টি কৰিবৰ কাৰণে সংবাদ মাধ্যমৰ যোগেদি এনেধৰণৰ কিছুমান অপপ্ৰচাৰ চলালে। নলবাৰী চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এনেদৰে কংগ্ৰেছ দলৰ নিকৃষ্ট ৰাজনীতিৰ বিৰুদ্ধে সৰব হ'ল দুয়োগৰাকী। কেমেৰা পাৰ্চন কৃষ্ণৰ